হাই এভৰিৱান, আজি মানিমুনিৰ সৈতে ৰন্ধা মাছৰ আঞ্জা ৰেচিপি এটা লৈ আহিছোঁ। তাৰ বাবে মাছকেইডোখৰ ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত ইয়াতে মই বৰ মানিমুনিটো লৈছোঁ, লগতে হালধি টুকুৰা এটা লৈছোঁ, এটা পিঁয়াজ লৈছোঁ। গোটেইখিনি ধুনীয়াকৈ মিক্সিতে দি লৈ পেলাই পেষ্ট এটা বনাই লৈছোঁ অকণমান পানী দি। তাৰপিছত মাছকেইডোখৰ ভাজা হোৱাৰ পাছতে তেলটো কমাই ল'লোঁ, একদম স্লাইড অকণমান দিছোঁ। নহৰু খুন্দি পেলাই দিলোঁ, তেজপাত দিছোঁ, হালধি দিলোঁ, লগতে বইল কৰি থোৱা দুটা আলু দিছোঁ। অকণমান সময় ভাজি হোৱাৰ পাছতে বনাই ৰখা পেষ্টটো দিছোঁ। পেষ্টটো দি গোটেইখিনি ভালকৈ মিলাই লৈছোঁ। এতিয়া স্লাইড অকণমান পানীও এড কৰিছোঁ। গোটেইখিনি এবাৰ লৰাই লৈ সোৱাদমতে নিমখটো একেবাৰতে দিছোঁ। এটা জলকীয়াও দিছোঁ। দি লৈ গোটেইখিনি ধুনীয়াকৈ 4-5 মিনিটমান ভাজি লৈছোঁ। দেখিছেনে ধুনীয়াকৈ ভাজ খাই গৈছে। এতিয়া মই ইয়াতে গৰম পানী দিছোঁ। গৰম পানীটো নিজৰ জোখমতে দিলেই হ'ল। গোটেইখিনি ভালকৈ লৰাই লোৱাৰ পাছতে ভাজি ৰখা মাছকেইডোখৰ মই ইয়াতে দি দিছোঁ। গোটেইখিনি এবাৰ ধুনীয়াকৈ লৰাই লৈ কম জুইত মই ঢাকনখন লগাই দিছোঁ, যাতে ধুনীয়াকৈ সিজি থাকে। এয়া 10 মিনিটমানৰ পাছত দেখাইছোঁ। এতিয়া খুন্দি ৰখা ইয়াতে মই আদা দিছোঁ, সৰু চামুচেৰে 1 চামুচ। ভাজি গুড়ি কৰি ৰখা জালুকৰ গুড়ি দিছোঁ, আধা চামুচমান। দি লৈ গোটেইখিনি ভালকৈ মিলাই দিছোঁ। এতিয়া আকৌ ঢাকনখন লগাই দিছোঁ, কম জুইত সিজি থাকিবলৈ দিছোঁ। এয়া একেবাৰে শেষত দেখাইছোঁ। দেখিছেনে আমাৰ আঞ্জাখন ৰেডি হৈ গৈছে। খাবলৈ বহুত বেছি ভাল লাগে। গা চা যদি বেয়া হৈ থাকে, আপোনালোকে মানিমুনিৰ লগত মাছৰ আঞ্জাখন এনেকৈ ৰান্ধি খাবচোন, বহুত বেছি ভাল পাব।